ছাত্ৰ ছাত্ৰীসকল ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ কাৰণে নীতি শিক্ষাৰ ষষ্ঠ অধ্যায় অধ্যৱসায় সফলতাৰ গুপ্ত কৌশল এই পাঠটোৰ প্ৰশ্নোত্তৰখিনি লৈ আহিছোঁ। যদি তোমালোকৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে মোৰ এনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু যদি কৰিছা তেনেহ'লে লগৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিবা। বলা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ পাঠটোৰ 1 নম্বৰ প্ৰশ্নত আছে, ৰাজু কেনেকুৱা স্বভাৱৰ খেতিয়ক আছিল? ৰাজু এজন সুৰূপা স্বভাৱৰ খেতিয়ক আছিল। যেতিয়া সময়ে দেখিলে যে খেতিত পানী একান্ত দৰকাৰ, তেতিয়া তেওঁ কি পৰিকল্পনা কৰিলে? যেতিয়া সময়ে দেখিলে যে খেতিত পানী একান্ত দৰকাৰ, তেতিয়া তেওঁ পৰিকল্পনা কৰিলে যে যিকোনো প্ৰকাৰে ইয়াৰ পৰা কেইমাইলমান আঁতৰত থকা সৰু বুৱতী নৈখনৰ পৰা পানী তেওঁৰ পথাৰলৈ আনিব লাগিব জলসিঞ্চনৰ বাবে। চমুক ঘৈণীয়েকে ঘৰলৈ খাবৰ কাৰণে মাতিবলৈ আহোঁতে চমুৱে ঘৈণীয়েকক কি ক'লে? চমুক ঘৈণীয়েকে ঘৰলৈ খাবৰ কাৰণে মাতিবলৈ আহোঁতে তেওঁ ঘৈণীয়েকক ক'লে, মোৰ এই কাম শেষ নোহোৱা পৰ্যন্ত আৰু আমাৰ পথাৰত পানী নোপোৱালৈকে মই ঘৰলৈ ঘূৰি নাযাওঁ। যদি পানী নোপোৱাৰ কাৰণে খেতিডৰা মৰে, আমি নিজৰ আৰু ল'ৰা ছোৱালীহঁতৰ ভাতমুঠিৰ কি ব্যৱস্থা কৰিম? সেইবাবে তুমি যোৱাগৈ, মই নৈৰ পানী এই নলাটোৰে বৈ অহা চাইহে ঘৰলৈ যাম। সময়ে কষ্ট কৰি কৰা কামৰ কি ফল হ'ল? সময়ে কষ্ট কৰি কৰা কামৰ বাবে তেওঁৰ গোমধানৰ খেতি ভাল হ'ল আৰু খেতিৰ বহুত শস্য লাভ কৰিলে। ৰাজুৱে নিজৰ খেতিৰ পৰা কিয় একো শস্য চপাব নোৱাৰিলে? ৰাজুৱে নিজৰ সুৰূপা স্বভাৱৰ বাবে নিজৰ খেতিপথাৰত সময়মতে পানীৰ যোগান ধৰিব নোৱাৰিলে। পানীৰ অভাৱত তাৰ খেতিপথাৰৰ শস্যবোৰ লেৰেলি গ'ল, যাৰ বাবে তেওঁ নিজৰ খেতিপথাৰৰ পৰা একো শস্য চপাব নোৱাৰিলে। সময়ে কেনেকৈ খেতিৰ পৰা ইমান বেছিকৈ গোমধান চপাব পাৰিলে? সময়ে নিজৰ পৰিশ্ৰম আৰু কামৰ প্ৰতি থকা একাগ্ৰতাৰ বাবে নিজৰ খেতিপথাৰত পানীৰ যোগান ধৰিব পাৰিছিল, যাৰ বাবে তেওঁৰ খেতিপথাৰত গোমধানে ভৰি পৰিছিল আৰু তেওঁ বেছিকৈ গোমধান চপাব পাৰিছিল। এইখিনি আছিলে এই পাঠটোত থকা তোমালোকৰ অনুশীলনী প্ৰশ্ন উত্তৰ। এতিয়া এই পাঠটোৰ পৰা মই 4টা অতিৰিক্ত প্ৰশ্ন উলিয়াইছোঁ, সেইখিনিৰ উত্তৰ এতিয়া কৈ আছোঁ। 1 নম্বৰত আছে, গাঁৱত থকা খেতিয়ক দুজনৰ নাম কি আছিল? সমু আৰু ৰাজু। সমুৰ স্বভাৱ কেনেকুৱা আছিল? সমু বৰ পৰিশ্ৰমী খেতিয়ক আছিল। নলা খন্দা কাম এৰি ৰাজু কলৈ গৈছিল? ৰাজুৱে নলা খন্দা কাম এৰি প্ৰথমতে বন্ধুৰ লগত ফুৰিব গৈছিল আৰু পিছদিনাখন বিয়া খাবলৈ গৈছিল। অধ্যৱসায় সফলতাৰ গুপ্ত কৌশল পাঠটোৰ পৰা কি নীতি শিক্ষা পালা? কঠোৰ আৰু দৃঢ়প্ৰতিজ্ঞ হৈ চেষ্টা কৰিলে যিকোনো কামতে সফলতা লাভ কৰিব পাৰি। তো এইখিনি আছিলে এই পাঠটোৰ প্ৰশ্নোত্তৰ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা তোমালোক নিশ্চয় সফল হ'বা আৰু লাভৱান হ'বা। গতিকে আগন্তুক ভিডিঅ'বোৰৰ যাতে তোমালোকে ভালদৰে আৰু বেছিকৈ প্ৰশ্নোত্তৰ জানিব পাৰা, তাৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মই আশা ৰাখিছোঁ তোমালোক সকলোৱে ভালে কুশলে থাকিবা, তাৰে কামনা কৰিলোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।